কথা হৈছে এনেকুৱা ধন যি আপোনাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে, কিন্তু ইয়াক নিশ্চয়কৈ দান কৰিব পাৰি। আজিৰ কাহিনীটো হৈছে 6 বছৰীয়া দুখীয়া ৰাজুৰ কাহিনী। আহকচোন আমি চাই যাওঁ ৰাজুৰ লগতনো কি হ'ল। মই ৰেডি হলো দেউতা, ব'লা যাওঁ। মাইনা ৰবা, মই ভিতৰৰ পৰা আহোঁ, তাৰপাছত যাম। মাইনা এই ৰুটি খাই লোৱা, দেউতা ভিতৰৰ পৰা আহে মানে। আজি ৰুটিৰ লগত পিঁয়াজো আছে। ঠিক আছে বাৰু মা, মই সোনকালে ঘূৰি আহিম দেই আজি। মই অকণিবাৰৰ পৰা কিতাপ আনিছিলোঁ নহয়, সেইবিলাককে অলপ পঢ়িব লাগিব। অ' মাইনা, তুমি কেলেনো যোৱা অ'? তোমাৰ দেউতাই ক'তনো তোমাক লগ ধৰিছে তেখেতৰ লগত ফল মূল আৰু শাক পাচলি বিকিবলৈ? মা, গোটেই শাক পাচলি আৰু ফল মূলবিলাক উঠুৱাই দিলে ঠেলাখন বৰ গধুৰ হৈ যায়। দেউতাৰ বৰ কষ্ট হয়ও, ভাগৰ লাগে। সেইবাবে মই তেওঁক সহায় কৰিবলৈ যাওঁ। আৰু মা, মই ফল পাচলি বিকিও পঢ়িব পাৰোঁ নহয়। কেনেকৈ? মা, যেতিয়া দেউতাৰ পৰা গ্ৰাহকে কিবা নিবলৈ আহে, মই মনে মনে হিচাপ কৰি থাকোঁ। আৰু মই দেউতাতকৈ আগতেই হিচাপ কৰি পেলাওঁ। হয় নি? ঠিক আছে মাইনা, চাওঁচোন তুমি হিচাপত কিমান সঠিক। তুমি কোৱাচোন, 20 টকা কেজি হিচাপত 3 পোৱা আলু আৰু 40 টকা কেজি হিচাপত এপোৱা ভেন্দিৰ কিমান টকা ল'বা? ইমান সহজ দেউতা। 25 টকা হয়নে বাৰু কোৱাচোন? বাহ, পাৰিছা দেই। ঠিক আছে বাৰু কোৱাচোন, সেই একে গ্ৰাহকজনে যদি আধা ডজন কলো লৈ লয়, তেতিয়াহ'লে তেওঁৰ পৰা কিমান টকা ল'বা? কলৰ হৈছে 60 টকা ডজন। ইয়াৰ মানে আধা ডজনত 30 টকা। আৰু ইফালে 25 টকা আছিলে। এতিয়া মই 30 আৰু 25 মিলাই পুৰা 55 টকা ল'ম, তাকো হিচাপ কৰি। বাহ, মোৰ মাইনাই বৰ সোনকালে উত্তৰ দিব পাৰিছে দেই। মোৰ মনটো বৰ ভাল লাগিছে। বাৰু তুমি এতিয়া খাই লোৱা, তাৰপাছত আমি বজাৰলৈ যাম। আৰে, আমাৰ মাইনাই ইমান সোনকালে উত্তৰ দিলে, আৰু মই মনতে হিচাপ কৰি থাকিবহে পাৰিছোঁ। আৰু মই ভাবিয়ে পোৱা উত্তৰ কিমান হ'ব। ঐ ব'ল না কিবা এটা খাওঁগৈ। মিটিং মাত্ৰ 10-15 মিনিটতে আৰম্ভ হ'ব। ইমান জল্দি ক'ত খামগৈ? আৰু খাবলৈনো কিনো পাম? এই ওচৰতে এখন শাক পাচলিৰ দোকান আছে, লগতে ফল মূলো পায় তাতে। তালৈকে যাওঁ ব'ল, তাতে কিবা এটা খাই দিম আৰু সৰুৰ পৰা। ব'ল তেনেহ'লে, খাই আহোঁ কিবা এটা। অ' দেউতা, আজি গ্ৰাহক আহিব নাই বাৰু? আহিব মাইনা, ৰবাচোন। ইমান অধৈৰ্য হ'ব নাপায় নহয়। মানুহৰে ধৈৰ্য ধৰিব লাগে, ধৈৰ্যৰ ফল মিঠা। হে ভগৱান, মোৰ ল'ৰাটো এওঁলোকৰ দৰে এদিন সফল ব্যক্তি হ'লে হয় আৰু। তুমি চকু মেলি চাবা প্ৰভু। অ' বত্তা, কি ভাবি আছে ইমানকৈ? কল দিয়কচোন, বৰ ভোক লাগিছে। অঁ দিছোঁ ৰবা। অ' বোপা, তোমাক কথা এটা সুধিব পাৰিম নেকি বাৰু? অঁ সোধকচোন। বোপাও, মোৰ ল'ৰা ৰাজুৱে কিতাপ পঢ়ি খুব ভাল পায়, কিন্তু তাক ভাল স্কুলত পঢ়াবলৈ মোৰ টকা নাই। অঁ তেতিয়াহ'লে আপোনাক কিবা সহায় লাগে। কিমান টকা লাগিব আপোনাক? নহয় বোপা, মোক টকা নালাগে, মোক উপায়হে দেখুৱাই দিয়াচোন, যাৰ সহায়ত মই ৰাজুক ভৱিষ্যতলৈকে ভালদৰে পঢ়াব পাৰিম। আপুনি ৰাইট টু এডুকেশ্যনৰ নাম নাই শুনা নেকি? কি কি নাম ল'লে? মই ধৰিব পৰা নাই। চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ কাৰণে 25% চিট সংৰক্ষণ কৰি ৰাখে, যাৰ সহায়ত দৰিদ্ৰ ঘৰৰ শিশুৱে তাত পঢ়িব পাৰে, আৰু তাৰ মাচুল চৰকাৰেই দিয়ে। সেইটো প্ৰাইভেট স্কুলতো সম্ভৱ নেকি? অঁ হয়, সেইটো প্ৰাইভেট স্কুলতো পাৰিব। চৰকাৰে প্ৰাইভেট স্কুলত দৰিদ্ৰ সন্তানৰ কাৰণে 25% চিট সংৰক্ষণ কৰি ৰাখিছে। মোৰ লগৰজনে সেইটো কথাকে কৈছে। আপুনি এবাৰ খবৰ কৰিবচোন। ঠিক আছে, মই খবৰ কৰিম বাৰু। আৰু তোমালোকক বহুত বহুত ধন্যবাদ দেই, ইমান ভাল কথা এটা মোক জনোৱাৰ বাবে। ৰাজুৰ দেউতাকে এনেদৰে ইজন সিজনৰ লগত কথা পাতি ৰাইট টু এডুকেশ্যন আইনৰ সহায়ত ৰাজুক এখন নামী দামী প্ৰাইভেট স্কুলত নাম লগাই দিলে। এইখন স্কুলত চহৰৰ নামী দামী বহুতো ব্যক্তিসকলৰ সন্তানে পঢ়িবলৈ আহিছিল। সেইখন স্কুলতে বিকি নামৰ এজন অহংকাৰী ল'ৰাইও পঢ়িছিল। তাৰ দেউতাক এজন নাম থকা ব্যৱসায়ী আছিল। বিকিয়ে ধনৰ অহংকাৰত সকলোকে লাজ দি ইটিকিং কৰি ফুৰিছিল। এতিয়া ৰাজু তাৰ নতুন চিকাৰ আছিল। এতিয়া চাওঁচোন আহক ৰাজুৰ লগত আগলৈ কি হ'ব। দেউতা, মোক কেনেকুৱা লাগিছে?
আজ মোৰ মাইনাটোক বৰ ধুনীয়া লাগিছে, একদম পুতলা পুতলা লাগিছে। মাইনা ভালকৈ পঢ়া শুনা কৰিবা। দেউতাই কিমান কষ্টৰে ঘৰখন চলাইছে দেখিছাই নহয়। তুমি ভালদৰে পঢ়া শুনা কৰিলেহে আমাৰ সন্মান ৰক্ষা হ'ব। তুমি বুজিছা নহয় মই কি কৈছোঁ? অঁ মা, মই বুজিছোঁ। তুমি চিন্তা নকৰিবা। চাবা মই কিমান ভালকৈ পঢ়িম আৰু এদিন মই এনেকৈ বহুত ডাঙৰ মানুহ হ'ম। এই ক্লাছটো ইমান ধুনীয়া। ঐ বিকহু, চাই ল ভালকৈ চকু মেলি মেলি। আনকালেনো ক'ত দেখিছ ইমান ডাঙৰ স্কুল আৰু ইমান ডাঙৰ ক্লাছ? মোৰ নাম বিকহু নহয়, মোৰ নাম ৰাজু হয়। ইয়াৰ নাম শুনা, ৰাজু। তোৰ নাম ৰাজু নহয়, ভালু হ'ব লাগিছিলে, ভালু। Good morning everyone. Today we have one new student with us. Please welcome him. Please stand up. Who is the new boy? বাইদেউ, মই সেই নতুন ল'ৰাটো। মোৰ নাম ৰাজু। এতিয়া মেমক বাইদেউ বুলি কৈছে। এই চৰকাৰখনে ইমান ভাল প্ৰাইভেট স্কুলখনক চৰকাৰী বনাব যেন পাইছোঁ দেই। নহ'ব আৰু এই চৰকাৰখনৰ দ্বাৰা। বিকি, মাইণ্ড ইয়ৰ লেংগুৱেজ। চৰি মেম। ৰাজু, তুমি মোক মিছ ক'বা, নহ'লে মেম বুলি ক'বা। অ'কে? অ'কে মিছ। ভেৰি গুড। ৰাজুৰ কাৰণে মই গালি খালোঁ মেমৰ পৰা। ইয়াক মই শুনাই নেৰোঁ, ইয়াক চাই ল'ম মই। কি হ'লো বাইনা, ইমান মন চন মাৰি গান গাই আছা যে? কোনোবাই কিবা ক'লে নেকি? নতুন স্কুলত কেনেকুৱা লাগিলে? নাই মা, ভালেই। স্কুলত ভাল লাগিলে আজি। এনেই গান গাই আছিলোঁ। তোমাৰ গা বেয়া নেকি? মাতটো অলপ ভগা ভগা যেন লাগিছে যে? অঁ বাইনা, মোৰ অলপ পানী লগা দৰে লাগি আছে। মাতটো চাগে ভাগিব। বাকী তোমাৰ স্কুল ভালে ভালে গ'ল বুলি শুনি মোৰ মনটো ভাল লাগিছে। এতিয়াৰ পৰা ভালকৈ পঢ়া শুনা কৰিবা দেই। অঁ মা, ভালকৈ পঢ়িম। আৰু জানানে, স্কুলখন বহুত ডাঙৰ। স্কুলখন ধুনীয়া। তাত এখন ডাঙৰ খেলপথাৰ আছে। আৰু ৰুমবোৰ যে ইমান চাফা। আৰু আমাৰ বাইদেউগৰাকী, নহয় মিছগৰাকী, বহুত ভাল। মোক মৰম কৰিলে আজি। হয় নি? বৰ ভাল কথা দেই। পিছে তুমি স্কুলখনে চাই থাকিলা নে পঢ়াটো মন দিলা? মা, আজি শনিবাৰ আছিল নহয়, সেইবাবে ক্লাছ দুটাহে হ'ল। আৰু বাকী টাইমত মেমগৰাকীয়ে আমাক নচালে আৰু আমাক খেলপথাৰত খেলালেও। হয় নি? বৰ ভাল কথা দেই। তেনেদৰে পঢ়া শুনাৰ মাজতে খেলা ধূলাও কৰিবা আৰু নাচ গানো কৰিব লাগে। তেতিয়াহে চব ফালৰ পৰা আগবাঢ়ি যাব পাৰিবা, নহয় জানো? ঠিক আছে বা, মেমে কৈছে আমাক ডান্সৰ প্ৰেক্টিচ কৰিবলৈ। মই সেয়াও কৰিম দেই, কিন্তু তাৰ আগতে এতিয়া পঢ়ি লওঁগৈ ভালকৈ। ঠিক আছে শুন, যোৱা ভালকৈ পঢ়াগৈ। তোমাৰ এক্সাম কেনেকুৱা হৈছিল ৰাজু? ভালেই হৈছিল। তাৰ ৰিজাল্টহে জানো কি হয়, তাকে চিন্তা কৰিছোঁ। এইবাৰ ক্লাছত মোক কোনেও পাছ পেলাব নোৱাৰে, চাই থাক। হাবা নেকি? তোৰ অলপ বেছি। এইবাৰ ৰিজাল্টত মইহে ফাৰ্ষ্ট আহিম, চাই থাক তই। মইহে ফাৰ্ষ্ট আহিম কিবা? হ'ব, সময়ত দেখা যাব কাৰ ৰিজাল্ট কিমান ভাল হয়। Are you all excited for the result? Yes, miss. ঠিক আছে, তেতিয়াহ'লে শুনা। আমাৰ ক্লাছৰ টপাৰ হৈছে ৰাজু, আমাৰ নিউ ষ্টুডেণ্ট। সঁচা নেকি মিছ? 100% সঁচা। ৰাজু, I am so proud of you. Ma'am, I am also proud of him. He is very talented. Thank you so much, ma'am. Thank you, Rinky. এইটো অহাৰ পৰা মোৰ জীৱনটো ধ্বংস হ'ল। এই দুখীয়াৰ চাট, এইটো মোৰ একদম দেখিব মন নাযায়। ভাল স্কুলখনত আহি পিনি চৰকাৰী গোবৰ কৰি পেলালে। এইটোক মই শুধাই নেৰো।
এনেকুৱা দুখীয়া মানুহবিলাকক মোৰ দেখিবলৈ মন নাযায়। ইয়াৰ কাৰণে মোৰ আৰু দেখিবলৈ মন নোযোৱা হৈ গৈছে। এনেদৰে ৰাজুৱে প্ৰতিটো ক্লাছতে ক্লাছ টপাৰ হ'বলৈ ধৰিলে আৰু বিকিৰ তাৰ প্ৰতি বেয়া মনোভাৱ দিনক দিনে বাঢ়িহে গ'ল। বিকিৰ মনোভাৱ অকল ৰাজুতে সামৰি নাথাকিল। সি ৰাজুৰ লগতে গোটেই দুখীয়া জাতি বুলিয়ে কৈছোঁ, গোটেই সকলো দুখীয়া মানুহকে দেখিব নোৱাৰা হ'ল। দৰিদ্ৰ জাতিটোকে সি বেয়া চকুৰে চাবলৈ ধৰিলে। লাহে লাহে তাৰ মনত দৰিদ্ৰৰ প্ৰতি বেয়া ভাৱ সোমাইহে গৈ থাকিল। তেনেকৈ চাওঁতে চাওঁতে এদিন সিহঁতৰ মেট্ৰিকৰ ৰিজাল্টো দিলেগৈ আৰু প্ৰত্যেকবাৰৰ দৰে ৰাজুৰ ৰিজাল্ট এইবাৰো ভাল হ'ল। সি অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল আৰু বিকি কেইনম্বৰমানৰ বাবে ডিষ্টিংশ্যন পাবলৈ সক্ষম নহ'ল। বিকিৰ বহুত খং উঠিল, কাৰণ সি ভালেমানকেইটা টিউশ্যন কৰাৰ পিছতো ৰিজাল্ট ৰাজুৰ দৰে ভাল কৰিব নোৱাৰিলে। সি ৰাজুক আৰু দেখিব নোৱাৰা হৈ গ'ল আৰু অৱশেষত সিহঁত দুয়োটাই একেটা চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ গ'ল আৰু সেই চাকৰিটো আছিল APSCৰ বাবে। আহকচোন চাওঁ ইণ্টাৰভিউটোতনো কি হ'ল। তোমাৰ ভালনে? মোৰ বহুত ভাল লাগিছে। আমি দুয়োটাই যে APSCৰ বাবে প্ৰিলিমছ আৰু মেইনছ দুয়োটাতে পাছ কৰিলোঁ। এতিয়া ইণ্টাৰভিউ বাকী আছে। আশা কৰোঁ দুয়োটাই আমি চাকৰি পাওঁ। ৰাজু, মোৰ লগত এইবোৰ নাটক কৰি নাথাকিবি। তই কেইটামান সৰু সৰু পৰীক্ষাত টপাৰ হ'লি বুলিয়ে তই নিজকে কি মহান জ্ঞানী বুলি ভাবিছ নেকি? এইটোহে জীৱনৰ আচল পৰীক্ষা। এইটোতহে গম পাম কোন কিমান পানীৰ মাছ। তই এনেই উৎপাত কৰি নাটক কৰি লাভ নাই মোৰ আগত। তোমালোকৰ কোনজন মিষ্টাৰ বিকি? তেওঁক ইণ্টাৰভিউ ল'বৰ কাৰণে মাতিছে। মই হয়, ব'লক। ছাৰ, মে আই কাম ইন? য়েছ প্লিজ। প্লিজ টেক এ চিট। অ'কে ছাৰ, থেংক ইউ। অ'কে মিষ্টাৰ বিকি, তেতিয়াহ'লে আমি আজি ইণ্টাৰভিউ আৰম্ভ কৰোঁ। অ'কে ছাৰ। ৱেল মিষ্টাৰ বিকি, টেল মি, যদি আপুনি ইয়াৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হয় তেতিয়াহ'লে আপুনি সৰ্বপ্ৰথমে কি কাম কৰিব? ছাৰ, মই প্ৰথমতে ৰাইট টু এডুকেশ্যনৰ নাটক বন্ধ কৰিম। কি ক'লে? নাটক? বাৰু আপুনি এইটো কিয় কৰিব? আৰে ছাৰ, আমাৰ মা দেউতাই লাখ টকা খৰচ কৰি যি স্কুলত আমাক পঢ়ায়, তাত এই দুখীয়া আৰু এই পিছপৰা সমাজৰ ষ্টুডেণ্টবিলাক আহি সমান অধিকাৰ লয়হি। বিশ্বাস কৰক, এইবিলাকে গোটেই পৰিৱেশটো বিনষ্ট কৰি পেলায়। চৰকাৰে সিহঁতৰ কাৰণে চৰকাৰী স্কুল খুলিছেই, সেয়েহে সিহঁতে তাতেই সীমিত থকা উচিত সেইবুলি মই ভাবোঁ। আৰু কোৱাচোন, ইয়াৰ বাহিৰে আৰু কি কৰিম বুলি ভাবিছা? ইয়াৰ বাহিৰে মই আৰু এটা কাম কৰিম। কোৱাচোন কি কাম? এই যে ৰাস্তাৰ কাষত মিছাতে ভিৰ কৰি যিবিলাক ঠেলা থাকে, দোকানবোৰ থাকে, আৰু এই ফুচকাৱালা, ম'ম'ৱালা, সেইবিলাকক অঁতৰোৱাৰ ব্যৱস্থা কৰিম তাৰ পৰা। কাৰণ সিহঁতৰ কাৰণেই ৰাস্তাত ট্ৰেফিক জাম হয়। সিহঁতে ৰাস্তাত মিছাতে ভিৰ কৰি থাকে। অ'কে মিষ্টাৰ বিকি, এতিয়া আপুনি যাব পাৰে। থেংক ইউ। ওৱান মোৰ থিং ছাৰ, আই ৱান্ট টু চে ইট। মোৰ দেউতা ইয়াৰ বহুত ডাঙৰ নাম থকা ব্যৱসায়ী হয়। অঁ হয় নেকি? তাতে মই কি কৰিম? ভালকৈ বুজাই কোৱা, কি ক'ব বিচাৰিছা? ছাৰ, মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে ইচ্ছা কৰিলে আপোনালোকক যিমান টকা লাগে মোৰ দেউতাই দিব পাৰিব। তেওঁ এই চহৰৰ বহুত নাম থকা ব্যক্তি আৰু তেওঁৰ বহুত টকা পইচা আছে। মোক মুঠতে চাকৰিটো যেনে তেনে লাগে। আপোনালোকে মোক এই ক্ষেত্ৰত সহায় কৰক। অ'কে অ'কে, সময় দেখা যাব। তুমি এতিয়া ইয়াৰ পৰা যোৱা। ইউ কেন লিভ নাও। এতিয়া আৰু টেনশ্যন নাই, চাকৰিটো ময়ে পাম। ছাৰ, মে আই কাম ইন? য়েছ, কাম ইন এণ্ড টেক ইউৰ চিট। থেংক ইউ ছ' মাছ ছাৰ। অ'কে মিষ্টাৰ ৰাজু, টেল মি, যদি আপুনি ইয়াৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হয় তেন্তে আপুনি সৰ্বপ্ৰথমে কি কাম কৰিব? ছাৰ, মই যদি এইকণ সৌভাগ্য পাওঁ তেন্তে প্ৰথমে মই এইটো চেষ্টা কৰিম যে ৰাইট টু এডুকেশ্যন এক্টৰ দ্বাৰা আৰু কেইটামান চিট বঢ়াব পাৰোঁ। কিয়? ইয়াৰ দ্বাৰা কি হ'ব? ছাৰ, এই সুবিধাৰ ফলত আজি এজন দৰিদ্ৰৰ সন্তান ইমানকণ যোগ্য হৈছে যে আপোনালোকৰ মুখৰ আগত বহিব পাৰিছেহি। মই মাত্ৰ ইমানেই বিচাৰিম যে মোৰ দৰে আন বহুতো দুখীয়া সন্তানে তেনে সুবিধা লাভ কৰক আৰু ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হোৱাত সহায় হওক। অ'কে মিষ্টাৰ ৰাজু, আৰু এটা কথা কওকচোন,
ৰাস্তাৰ কাষৰ বেপাৰী আৰু ট্ৰেফিক জামক কেনেকৈ হেণ্ডেল কৰিব? ছাৰ, মই চেষ্টা কৰিম যে তেওঁলোকৰ বাবে চৰকাৰী স্থানৰ ব্যৱস্থা কৰিব পাৰোঁ, যাতে তেওঁলোকে নিজৰ বস্তু আৰামত বিক্ৰী কৰিব পাৰে। তেতিয়াহ'লে আপুনি চৰকাৰী মাটি বিনামূলীয়াকৈ বিলাবলৈ বিচাৰিছে, নহয় জানো? নহয় ছাৰ, কিন্তু মই এইখন চেষ্টা নিশ্চয়কৈ কৰিম যে তেওঁলোকৰ পৰা যিমান কম পৰিমাণে পাৰি সিমান ন্যূনতম ভাড়াহে লোৱাৰ ব্যৱস্থা কৰিম, যাতে চৰকাৰৰ ৰাজস্বটো বৃদ্ধি হয় আৰু দৰিদ্ৰসকলে বতাহ বৰষুণ ৰ'দৰ পৰা বাচি বস্তু আৰামত বিক্ৰী কৰিব পাৰে। ইয়াৰ লগতে মোৰ জিলাখন সুন্দৰ আৰু পৰিকল্পিত হৈও থাকিব। তেওঁলোক যদি নিৰ্দিষ্ট স্থানত থাকিবলৈ পাৰে তেতিয়াহ'লে ৰাস্তাৰ কাষত ভিৰো কম হ'ব আৰু লগতে ট্ৰেফিক জামো লাহে লাহে কমি যাব। ঠিক আছে, আপোনাৰ ইণ্টাৰভিউ সম্পূৰ্ণ হৈছে। আপুনি এতিয়া যাব পাৰে। ইউ কেন লিভ নাও। অ'কে ছাৰ, থেংক ইউ ছ' মাছ। সুধিছে আজি বোলে আমাৰ ৰাজুৰ ৰিজাল্ট পাতিবলৈ গৈছে সি লগৰজনৰ ওচৰৰ পৰা। তাৰ কম্পিউটাৰ আছে নহয়, তাতে চাবগৈ। এইবাৰ ল'ৰাটোৰ ভাগ্যখন ভাল হ'লে হয় আৰু সিহঁতৰ বছৰৰ পৰা কষ্ট কৰি ইণ্টাৰভিউটো লিখিত ইণ্টাৰভিউকেইটা পাছ কৰিলে। এতিয়া অৰেলটো পাছ কৰিলে ৰক্ষা আৰু এইবাৰ চাকৰিটো হ'লেহে আমাৰ দুখবোৰ নাইকিয়া হ'ব। ল'ৰাটোৱে আমাৰ বাবে বহুত কষ্ট কৰিছে। হয় নি? তাৰ বাবে সেই ৰিজাল্ট আনিবলৈ গৈছে। মোক কথাটো জনোৱাই নাই। হয়তো কেতিয়াবাকৈ যদি নাপায়ো মই চিন্তা কৰিম বুলিয়ে চাগে কোৱা নাই মোক। হয় চাগে। সি আপোনাৰ মোৰ কাৰণে বৰ চিন্তা কৰে। কিন্তু মোক ক'লে, কাৰণ মই তাক চাকৰিৰ কথা সুধিয়ে থাকোঁ নহয়। বাবুদি, তুমি সম্পূৰ্ণকৈ ভাল নাই পোৱা ন? তোমাকনো কেনেকৈ ভালকৈ চিকিৎসা কৰা ভাবিয়ে পোৱা নাই। যিমানখিনি সাধ্য সিমানখিনি কৰিছোঁ আৰু বাকী ভগৱানে চকু মেলি চালেই হয়। মা দেউতা, মই আহিলোঁ। মাইনা, নাপালিহি? কচোন ৰিজাল্ট কি হ'ল? মা দেউতা, তোমালোকে মোক লৈ দেখা সপোনবোৰ আজি পূৰণ হ'লেও মই চাকৰিৰ বাবে চিলেক্ট হৈ গ'লোঁ। সঁচা কৈছানে মাইনা? মোৰ বহুত ফূৰ্তি লাগিছে। কি ক'ব মই ভাবিয়ে পোৱা নাই। মাইনা, মোৰ এতিয়া বিশ্বাসেই হোৱা নাই। তুমি সঁচাকৈ কৈছানে? মা, মই কিয় মিছা কথা কওঁ? সঁচাকৈ কৈছোঁ, মোৰ চাকৰি হৈ গ'ল। বাহ, তোমাৰ কষ্টবিলাকে আজি ফল দিলেও কষ্টৰ ফল মিঠা বুলি এনেই নকয় কিন্তু মানুহে। আজি তাৰ প্ৰমাণ হ'ল। বাবা, মোৰ ভাল লাগিছে তুমি ইমান কষ্ট কৰি পঢ়িছিলা আৰু আজি তাৰ ফল পালা। আৰু শুনাচোন, তোমাৰ লগৰ বিকি যে তাৰ কেনেকুৱা হ'ল ৰিজাল্ট? দেউতা, তাৰ চিলেকশ্যন নহ'ল বোলে। মই লগৰজনৰ পৰাহে গম পাইছোঁ। আচলতে কি জানা বোপা, সি টকাৰ বহুত অন্ধ হৈ পৰিছিল আৰু সি সৰুৰে পৰা যিহেতু টকাৰ ওপৰতে বহি ডাঙৰ দীঘল হৈছে, গতিকে সি টকাৰ মূল্যই বুজি নাপায়। সি অকল অহংকাৰ কৰি আনক ইটিকিং কৰিবহে জানে। সেইবাবে সকলোৱে কয় অহংকাৰী পতনৰ মূল। মানুহে কেতিয়াও নিজৰ অৱস্থাক লৈ অহংকাৰ কৰিব নাপায়। ভগৱানে আজি দিয়ে কাইলৈ নিদিবও পাৰে। গতিকে মানুহে যিমান পায় সিমানতে সুখী থাকিব লাগে। বোপা, মায়ে ঠিকে কৈছে। তুমিও এতিয়া চাকৰি পালা, এটা ভাল পজিশ্যনত চাকৰি পাইছা। তুমিও কেতিয়াও অহংকাৰী হৈ নাযাবা দেই। নিজৰ অতীতৰ কথা সদায় মনত ৰাখিবা। মানুহে নিজৰ অস্তিত্বক কেতিয়াও পাহৰি যাব নালাগে। যিমান ধনী হ'লেও, যিমান ডাঙৰ মানুহ হ'লেও সেই অতীতক পাহৰি যোৱাটো উচিত নহয়। দেউতা, তুমি ঠিকেই কৈছা। ময়ো তেনেদৰেই ভাবোঁ। মই নিজৰ অস্তিত্বক লৈ কেতিয়াও অহংকাৰী হৈ নুঠোঁ। আজি মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ, মই সদায় মোৰ দৰে দুখীয়া দৰিদ্ৰসকলক সহায় কৰি যাম। যিসকলে দুবেলা দুমুঠি খাবলৈ নাপায় তেওঁলোকক ভাল শিক্ষা দিয়াৰ ব্যৱস্থা কৰিম। চৰকাৰে ইতিমধ্যে কৰিছেই, তাত মই যিমান পাৰোঁ সহায় কৰিম। এয়াহে আমাৰ ভাল মাইনা। যদিহে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু এই ভিডিঅ'টিৰ যোগে মই এইটোৱে মেছেজ দিব বিচাৰিছিলোঁ যে মানুহে কেতিয়াও অহংকাৰ কৰিব নালাগে, আনক ইটিকিং কৰিব নালাগে। আৰু ভৱিষ্যতত কি লিখা আছে কোনেও নাজানে। গতিকে যদি সৰু সৰু বাইদেউসকলে চাই আছা তেতিয়াহ'লে মই তোমালোকক কৈছোঁ, তোমালোকে কেতিয়াও নিজক লৈ অহংকাৰ নকৰিবা দেই, আৰু নিজৰ সমনীয়াৰ লগত ভালকৈ থাকিবা। আজিলৈ আহিছোঁ, বাই বাই।